ও জাসুস দা ক'ত আছে আপুনি ও সোনকালে আহক আপুনি কাক মাতছ বে কোন হয় বে এইটো ইম্পৰ্টেণ্ট কাম এটা আছিল সেইকাৰণে মাতিছোঁ আৰু কোন জাসুস দা কোন মক্কেল বে এইবিলাক পইচাটো অলপ কম যে হৈ গ'ল সেইকাৰণে মাতিছোঁ কম পইচাত পাইছা যদি ডাকুৱে যাবি আৰে জাসুস দা আহি পালে আপুনি তেতিয়াৰ পৰা আপোনাকে ৰখি আছিলোঁ ইমান দেৰি প্ৰব্লেমটো কাৰ আছিল মোৰে আছিল প্ৰব্লেমটো আপোনাক মই ফোনত কোৱা নাছিলোঁ নেকি তেতিয়াই চব কথা ফোনত নাপাতে নহয় তইচোন ফোনত কথা পাতি কিনি ইয়াতে আহিছা জাসুস দা এয়া মোৰ খুৰাৰ ল'ৰা কল গগৈ কল গগৈ খাবলৈ ভাল কিন্তু বাকলিটো হৈছে কাল তোৰতো খুন্দা কাৰণে বহুত ভাল কিন্তু কামত হৈছে তই বাল আৰে ৰ না বে মনে মনে থাকচোন প্লিজ জাসুস দা কিবা এটা কৰি দিয়ে কাৰণ আপোনাৰ ওপৰতে ভৰসা আছে মোৰ কিমান দিন হ'ল 3 ঘণ্টা হ'ল 3 ঘণ্টাত কিবা হয় নেকি কি 3 ঘণ্টা প্ৰেম কৰোঁ মই প্ৰেম আলতু ফালতু বুলি নাভাবি বিবেলা সঁচা প্ৰেম কৰোঁ সঁচা মনৰ পৰা প্ৰেম কেতিয়া হৈ যায় সেইটো গমকে নাপায় প্ৰেম নে আন বেলেগ কিবা কিয় নহ'ব 5 মিনিটত যদি এটা গান খতম হৈ যায় আধা ঘণ্টাত যদি এটা চিৰিয়েল খতম হৈ যায় 2 ঘণ্টাত যদি এটা ফিল্ম খতম হৈ যায় আৰু 3 ঘণ্টাটো বহুত বেছি আজিকালি এনে মডাৰ্ণ যুগ টাইমৰ ভেলু বোলা বস্তু এটা আছে প্লিজ জাসুস দা কিবা এটা কৰি দিয়ে কাৰণ তই টেনশ্যন নলবি তোৰ লগত এই জাসুস দা আছে জাসুস দা মই থাকালৈকে তই চিন্তাই কৰিব নালাগে তোৰ ছেটিং 100% হ'ব 100% লিখি ল'বি কাগজত যেনেকা তই হৈছা বিনা পইচা খৰচ কৰি কিনি কি কৈছ তই আনখান কালা নেকি তই এই জাসুস দাক চিনি পোৱা নাই তই চুৰক কোনোবাই চিনি পাই নেকি চুৰবিলাকক কোনোবাই কাক চুৰ বুলি কৈছ তই তোচোন তোক চুৰ পকেট মাৰ ফাকৰা হেন যেনে লাগে তই বদমাছ খাল্লা কথা অলপ ভালদৰে কৈ এই জাসুস দাই আজিলৈকে যিমানবোৰ কেছ লৈছে তাতকৈও বেছি মই সলভ কৰিছোঁ দেখা যাব কি কৰিব পাৰা তই চাংনা মই আৰে ৰ না বে মনে মনে থাকচোন প্লিজ জাসুস দা কিবা এটা কৰি দিয়ে কাৰণ ছোৱালীজনীৰ নাম কি নাজানো বয়স আৰু ক'ৰ পৰা আহিছে আৰে নাজানো কাৰণেতো আপোনাক মাতিছোঁ প্লিজ জাসুস দা কি সুধি আছে আপুনি এইবোৰ মই এইবোৰ একো নাজানো পাইৰত এটা আৰু কিয় সুধি আছা তই এটা শাইৰী শুনাবি আৰু ছোৱালীবিলাকক মইতো ডালিমক এনেকাই পতাইছোঁ না শাইৰী ক'লে ছোৱালীবিলাকে বহুত ভাল পায় বহুত তহঁতেও ট্ৰাই কৰিবিচোন তই ঠিক কৈছে ছোৱালীবিলাকক শাইৰী শুনাব লাগে তেতিয়াহেতো পতিব আপুনি শাইৰী জানে নেকি জাসুস দা আৰে তই জাসুস দাক চিনি পোৱা নাই জাসুস দা কিমান ডাঙৰ ডাঙৰ কাম কৰিলোঁ মই নম্বৰ আছে মিছাকে টাইম বৰবাদ কৰি আছ তই মোক দে মই ফোন কৰি দিওঁ মই ছেটিং কৰি দিওঁ কিবা কৰি যদি ছেটিংটো হৈ যায় মোৰো গাৰ্লফ্ৰেণ্ড হ'ব এই বছৰত ইয়ালৈ মোবাইলটো ৰাখিছোঁ তোৰ পৰা কৰিব নালাগে মোৰ পৰাই কৰিম কিবা যদি হয় কিয় আপুনিচোন কোৱা নাছিল 100% গেৰাণ্টি বোলে মোৰ লগত পতিব আৰে ছোৱালীৰ নেচাৰটোতো জানিব লাগিব সেইকাৰণে কৈছোঁ নম্বৰটো দে সেইকাৰণে 9134567890 ৰিং কৰিছে দে हेलो बेबी हेलो कौन मैं आशिक हूँ मैं तेरा फोन नंबर ढूंढ ढूंढ के आया हूँ मैं आज यहाँ बोल रहे हैं ये जिंदगी है 4 दिन की प्यार की तलाश में ढूंढता हूँ मैं गली गली अरे बॉयफ्रेंड और दो उस बॉयफ्रेंड को जिसकी है छोटी जासूस दा का क्या हाथ बोला थाम दो। जासूस दा सपना सच में कर दूंगा सच में पूरी ओ भोसरी के तू वही है ना जो आस में से मेरा सामान चोरी करके ले गया था अबे लौड़े के बाल काट के पिल्ले बहन के लौड़े तेरा नंबर मिल गया अब तेरे को नहीं छोड़ूंगी बे तुझे तो पीटूंगी ही और तुझे पुलिस से भी दिखाऊंगी को कोई हुआ है गलतफहमी बेबी छिपवाने गई तेरी बेबी गान मनाने आ रही हूँ मैं तेरी गान में ऐसे मारूंगी ना साले कमीने प्रैंक करने आते हैं साले भोसरी के मादर चोद रुक तो वही रुक मैं आ रही हूँ कहाँ फंसा दिया रे तुम लोगों ने मैं जा रहा हूँ यहाँ से की हो जासूस दा काम तो होने